everyone, welcome back to my YouTube channel. মোৰ YouTube channel অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছে সেইসকলে মোৰ চেনেললৈ স্বাগতম। আৰু আইতাই গৰু চাটৰ বাবে পাচলিখিনি কাটি আছে। মই কাটি দিছিলোঁ, কিন্তু জাতিলাও কাটিব বাকী আছিলে, সেইটো কাৰণে এতিয়া আইতাই জাতিলাও কাটি আছে। আৰু এতিয়া কাটি মেলি হৈ গ'ল। খুৰাও লাগি আছিলে, তেতিয়া অলপ সোনকালে হ'ব যিহেতু এতিয়া বৰষুণ দি আছে আৰু গৰু গা ধোৱা অলপ দেৰি হৈছে, সেইটো কাৰণে খুৰাও লাগি দি আছে। সেইখিনি কৰা হোৱাৰ পিছত আইতা মাহ আৰু হালধি পিচি আছে। সেইখিনি কৰা হোৱাৰ পিছতহে গৰুক গা ধুৱাব পাৰিব। আৰু এতিয়া ৰেডি হৈ গ'ল, মাহ হালধি পিচা হৈ গ'ল। এইখিনি এনেকৈ থৈ দিছে আৰু এয়া চাটৰ বস্তুখিনিও গোটেইখিনি ৰেডি হৈ গ'ল। মাহ হালধিও সানি গ'ল, ৰেডি হৈ গ'ল। আৰু এতিয়া গৰুক গা ধুৱাব যাব আইতাই। আৰু প্ৰতি বছৰে আইতাই কৰে গোটেইখিনি কাম, যিহেতু আইতাহঁতৰ ঘৰত গৰু আছে। আৰু আইতা আৰু খুৰা মিলি পেলাই গৰুক গা ধোৱা, মাহ হালধি সনা গোটেইখিনি তেওঁলোকেই কৰে। বছৰে বছৰে বাঢ়ি যা। হা লাও খা, বেঙেনা খা, ক কি তোক নোধুৱাই? তই গৰু নি কিবা? তই গৰু ধুৱাব আকৌ, মোৰ ধুৱাব। এতিয়া গাড়ী মাৰিছে। লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। অঁ তেনেকৈ কোৱা। ধুনীয়াকৈ কোৱা। পৰিব চাবা দেই, ধুনীয়াকৈ ধুনীয়াকৈ হৈছে। আমাৰ জুমনে ভিডিঅ' কৰিছে পাই। আমাৰ এয়া গৰুৱে কি কৰিছে চব, কি ধুনীয়াকৈ গা ধুইছে ন। ধুনীয়াকৈ হেৰি কৰা, ধুনীয়াকৈ কি ধুনীয়াকৈ গৰু গা ধুৱাবা নে? ধুৱাবা গা। এতিয়া বৰষুণ দিছে, তুমি কেনেকৈ যাবা? এতিয়া ৰ'বা, বৰষুণটো এৰক। আজি গৰু বিহু হয়নে? পানী নুচুবা। চাহ কিহে খালা আজি? কিহে খালা চাহ? বিস্কুটে খালা? কেলৈ পিঠা নাই বনোৱা নি তোমালোকৰ ঘৰত? সুমন বাহে বনাইছিলে নি? কেলৈ তুমি নবনালা? তুমি সৰু হৈ আছা, সেইকাৰণে নাই বনোৱা। তুমি ঘৰলৈ যোৱাগৈ নি? ব'লা। এতিয়া ঘৰৰ ওচৰৰ পোৱালি কেইটামানে বিহু মাৰিবলৈ আহিছে, আৰু তেহেঁতক অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আৰু তেহেঁতি কি কৰিছে, এতিয়া আপোনালোকে কেনেকৈ বিহু মাৰিছে আপোনালোকে চাই গৈ থাকক। আৰু এতিয়া তেহেঁতৰ বিহু হৈ গ'ল, আৰু এতিয়া মায়ে তেহেঁতক শৰাই দিছে। কিমানডাল হ'ল? এতিয়া মা আৰু খুৰী আহিছে 100 এডাল শাক বিচাৰি, আৰু 100 এডাল শাক বিচাৰি পোৱাটো অকণমান দিগদাৰ, কাৰণ 50 ডালমান হয়, কিন্তু 100 এটা হ'বলৈ কাৰণে বহুত দিগদাৰ হয়। আৰু মই খুৰী আৰু মাৰ লগতে ময়ো আহিছোঁ। ফাইনেলি 100 এডাল শাক পালোঁ, আৰু এয়া মায়ে এতিয়া থৈ দিছে। আৰু এতিয়া আইতাই আহিছে গৰুক নতুন পঘা বান্ধিবলৈ, আৰু গোটেইকেইজনীকে নতুন পঘা দিছে আইতাই। যিহেতু এতিয়া আবেলি হৈ আহিছে আৰু লাহে লাহে, আৰু এতিয়া জাক দিয়া নিয়ম আছে কিছুমান, সেইখিনিতো আৰু কিছুমানে জানে, আৰু যিসকলে নাজানে আৰু সেইসকলক কৈ দিছোঁ। এতিয়া মানে গৰু বিহুৰ দিনাখন পিছবেলা সময়ত যেতিয়া গৰু সোমোৱাৰ সময়, আৰু সেই সোমোৱাৰ সময়তে জাক দিয়া হয়। আৰু এয়া আইতাই সেইটো কাৰণে এইখিনি নিয়ম কৰি আছে। আৰু গোটেইখিনি
আইতাই এনেকৈ কৰি আছে এটা এটাকৈ দি আছে আৰু ইয়াত তুঁহগুৰি বি লগনি এইখিনি গোটেইখিনি গোটাই লোৱা হয় আৰু ইয়াতে দিয়া হয় আৰু আজি ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব